উপস্থিত হৈছোঁ শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত আছে এইটো জয়সাগৰ পুখুৰী। মই আহি আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক জয়সাগৰ পুখুৰী। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা খুব ভাল লগা পৰিৱেশ। এইটো জয়মতী কুঁৱৰীৰ স্মৃতিত বনাইছিলে, ৰুদ্ৰসিংহই বনাইছিলে। মাকৰ স্মৃতিত এইটো ৰুদ্ৰসিংহই বনাইছিলে। মাকৰ স্মৃতিস্বৰূপে এইটো ৰুদ্ৰসিংহই বনাইছিলে। প্ৰায় 1.5 কিলোমিটাৰতকৈ অধিক হ'ব। এইটো এটা বৃহৎ ডাঙৰ পুখুৰী বুলি ক'লেও বেয়া নহ'ব। ইয়াৰ দ 14 ফুট দ ইয়াৰ দলৈকে খনা হৈছিলে আৰু ইয়াৰ কাম আৰম্ভ কৰিছিলে 1697 খ্ৰীষ্টাব্দত। এয়া চাওক বন্ধুসকল, মই আপোনালোকক দেখুৱাইছোঁ এটা খুব মনোমোহা ভাল লগা পৰিৱেশ। আপোনালোকে আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি আপোনালোকে শিৱসাগৰ আহে অন্ততঃ এবাৰ আহি জয়সাগৰ পুখুৰী চাই যাওক। বহুত ভাল লগা এটা পৰিৱেশ। বন্ধুসকল আহক, মই আপোনালোকক কৈছোঁ আপোনালোকে ভাল পাব আহি। এয়া দেখুৱাইছোঁ মই আপোনালোকক জয়সাগৰ পুখুৰী। এয়া চাওক, এয়াই হৈছে জয়সাগৰ পুখুৰী। জয়মতী কুঁৱৰীৰ স্মৃতি, এয়াই হৈছে জয়সাগৰ পুখুৰী। বন্ধুসকল, এয়া মই আপোনালোকক দেখুৱাইছোঁ খুব ধুনীয়াকৈ জয়সাগৰ পুখুৰীৰ চাৰিওপাশে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ধুনীয়া ধুনীয়া ফুল আছে, ধুনীয়া ধুনীয়া মাছ, বহুত ডাঙৰ ডাঙৰ মাছ কাছ ইয়াত আছে বুলি আমি গম পাইছোঁ। বন্ধুসকল, এইটো নিৰ্মাণ কৰোঁতে সময় লাগিছিলে 45 দিন। 45 দিনৰ ভিতৰত এইটো এটা বৃহৎ ডাঙৰ পুখুৰী তৈয়াৰ কৰিছিলে। বন্ধুসকল আপোনালোকক চাওক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ধুনীয়া ধুনীয়া ফুল, ধুনীয়া ধুনীয়া পানী, কি ধুনীয়া বতাহ বলিছে। আহে অন্ততঃ এবাৰ জয়সাগৰ পুখুৰী চাবলৈ আহক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ আগলৈ আগবঢ়াই দিব।